Hi friends, কি খবৰ? মই মিদুল আকৌ আপোনালোকৰ আগত ওয়েলকাম টু মাই ইউটিউব চেনেল ফ্ৰেণ্ডছ ব্লগ। আজি এখন বাইক চাই আহোঁ, যিখন বাইক বেটেৰীত চলে আৰু সৰু ডাঙৰ সকলোৱে চলাব পাৰে। তো গাইজ আহি পালোঁ, ব'লক এবাৰ চাওঁ আৰু তাৰ বিষয়ে অলপ জানি চাওঁ। ব'লক, দেখা পাইছে এইখন চাইকেল। এবাৰ প্ৰথমতে আপোনালোকে yulu এপছ ডাউনলোড কৰিব লাগিব এইখন চলাবলৈ হ'লে, ক'ত আছে চাবলৈ হ'লে। আৰু এনেকৈ দেখাব ডাউনলোড কৰাৰ পিছত, আৰু ক'ত আছে দেখা পাব এইখন বাইক। এইখন বাইক বেছিকৈ ৰাস্তাৰ কাষতেই পোৱা যায় আৰু য'ত মন যায় তালৈকে নিব পাৰে। এইখন বাইক সৰুৰ পৰা ডাঙৰ সকলোৱে চলাব পাৰে আৰু ইয়াত কোনো লাইচেন্সৰ দৰকাৰ নাই এইখন চলাবলৈ হ'লে। আৰু সেই এপছতেই এইখন বাইক অপেন কৰিব পাৰিব। দেখা পাইছেই স্কেনাৰ আছে, তো এই স্কেনাৰ মাৰি এইখন বাইক অন কৰিব পাৰিব আৰু চলাব পাৰিব। আৰু ইয়াতে আপোনাৰ এইখন বাইকৰ এক্সেলেটাৰ দিয়া আছে, দেখা পাইছে এইডাল এক্সেলেটাৰ বাইকৰ দৰে ডাঙৰটো নহয়। আৰু ইয়াতে আপোনাৰ বেটেৰী চাৰ্জ কিমান আছে দেখা পাব। এইটো হৈছে বেল আৰু হৰণো আছে, যোনটো মন যায় সেইটোৱেই মাৰিব পাৰিব। আৰু ইয়াতে গোটেইখিনি ডিটেইলছ দেখা পাবই। এইখন বাইক এজন মানুহৰ কাৰণে হয় আৰু এইটো চিট বহুত কমফৰ্টেবল হয়। এবাৰ বহিলে গম পাব কেনেকুৱা হয়। এইখনৰ ৱেটো বেছি নহয়, বহুত কম হয়। এইখন হৈছে নাম্বাৰ প্লেট বাইকৰ। আৰু দেখা পাইছে পিছতো আছে স্কেনাৰ, য'তে মন যায় তাতেই কৰিব পাৰিব স্কেনাৰ। ৰেণ্ট দিছ বাইক দেখা পাইছে, ৰেণ্টত চলাব পাৰিব এইখন বাইক। আৰু এইখন বাইকৰ পিক আপ বেছি নহয়, চাইকেলৰ দৰে হয় পিক আপ। আৰু য'তে মন যায় ত'তে এইখন বাইক চলাব পাৰিব। আৰু এইডাল হৈছে ষ্টেণ্ড, আপোনালোকে পাৰ্ক কৰিবলৈ কোনো প্ৰব্লেম নাপাব, চাইকেলৰ দৰে ষ্টেণ্ড। এইডাল এক্সেলেটাৰ কাষতেই দেখা পাব বেটেৰী, তো বেটেৰী কিমান আছে দেখা পাব। আৰু এইখন গাড়ী বেটেৰীতেই চলে। এইটো হৈছে হৰণ, মই অলপ আগত আপোনালোকক কৈছিলোঁৱেই। আৰু এইফালে আৰু এইটো হৈছে বেল, দেখা পাইছে নিশ্চয়। বহুত কমফৰ্টেবলি এইখন আৰামত চলাব পাৰিব আপোনালোকে। আৰু ইয়াতে আপোনালোকে ভৰি ৰাখিব পাৰিব। আৰু ফ্ৰণ্ট ছাইডত আহোঁ, এইটো দেখা পাইছে, এইটো হৈছে টিউবলেছ। আৰু বাইকখন চলোৱাৰ আগতে, অন কৰাৰ আগতে আপোনালোকে এবাৰ চাই ল'ব ব্ৰেক, টায়াৰ এইবিলাক চাই ল'ব। ইয়াতে আপোনালোকে গোটেইখিনি ডিটেইলছ পাব বাইকৰ বিষয়ে, পঢ়িব পাৰিব। এইটো এপছ দেখা পাইছে, এইটো এপছত যোৱাৰ পিছতেই প্ৰথম এনেকৈ আহিব।
আৰু দেখা পাইছে প্ৰথম 10 টকা আপোনালোকে ৰিচাৰ্জ কৰিব লাগিব। ৱালেট মোৰ তাত পইচা নাই বৰ্তমান, তো মই দেখাই আছোঁ আপোনালোকক 10 টকা ৰিচাৰ্জ কৰি। মিনিমাম 10 টকা ৰিচাৰ্জ কৰিব লাগিব। দেখা পাইছে মই ফোনপে ৰিচাৰ্জ কৰিছোঁ। ৰিচাৰ্জ হৈ গৈছে আৰু এতিয়া এইখন অন হ'ব। তলত দেখা পাইছে আনলক, ইয়াত স্কেনিং কৰিব লাগিব। এইটো হৈছে স্কেনাৰ আৰু ইয়াতে আপোনাৰ দিয়া আছে বাইকত মই দেখাইছিলোঁ। এইটো হৈছে আনলকিং বাইক আহিছে, দেখা পাইছে। কিমান চলিব লেখা আছে আৰু ইয়াৰ পিছত আপোনালোকে কণ্টিনিউ মাৰিব লাগিব। কণ্টিনিউ মাৰাৰ পিছতে এইখন বাইক চলাব পাৰিব। এইটো বেটেৰী চাৰ্জ কিমান আছে দেখা পাইছে, 25% চাৰ্জ আছে। আৰু এনেকৈ কণ্টিনিউ মাৰাৰ পিছতে এইখন চলাব পাৰিব। তো আজিলৈ ইমানেই আছিল। গাইজ কেনেকুৱা পালে, যদি ভাল পাইছে তে এটা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ নিশ্চয় কৰিব। তো মই ভিডিঅ' আকৌ আহি আছোঁ, এতিয়ালৈ বাই বাই।